সৰুকালছোৱাত আমাৰ মন কাহিনীয়া গছ বনবোৰৰ ভিতৰত নীলাজীবন বা লাজুকীলতা আছিল অন্যতম। চুলেই জয় পৰি যোৱা গছজোপাক লৈ আমাৰ সৰু সৰু মন আৰু মগজুবোৰত কৌতূহলৰ ওৰ নপৰিছিল। ডাঙৰ হৈ গম পাইছিলোঁ এয়া আচলতে নীলাজীৰ সুৰক্ষা ব্যৱস্থাহে। বেঙুনীয়া ফুল ফুলা চিৰিলি চিৰিলি পাতৰ গছজোপাৰ মাজতো যে অনেক ঔষধি গুণ সোমাই আছিল সেয়া ডাঙৰ হৈহে গম পাইছিলোঁ। ইয়াৰ বাহিৰেও ককাই কৈছিল নীলাজীবনৰ শিপাত বোলে মোহিনী থাকে। এই মোহিনীৰ সমান্তৰালকৈ মধুমেহ, কেঁচুমূৰীয়া, গ্ৰহণী বা টনচিল ইত্যাদি ৰোগতো নীলাজীবনক ব্যৱহাৰ কৰা হৈছিল। আজি পিছে নীলাজীবন বা লাজুকীলতা বা লজ্জাৱতী বা আদৰ মালতীৰ কথা ক'বলৈ যাওঁতে ইয়াৰ সৈতে মিল থকা কিছু মানুহৰ কথাহে মনলৈ আহিছে। এই যে চুলেই জয় পৰি যোৱা, কথা এষাৰ ক'লেই কোচ খাই যোৱা মানুহখিনি, তেওঁলোকৰ মাজতো অনেক বেছি সম্ভাৱনা লুকাই থাকে যিখিনি আমাৰ চকুত নপৰে, আৰু কেতিয়াবা চকুত পৰিলেও সেয়া ভিৰৰ মাজতে লুকাই যায়। যদিহে এই মানুহখিনিক আমি গুণখিনি চিনাক্ত কৰি উলিয়াই আনিব পাৰোঁ তেতিয়াহ'লে আমি বহুতখিনি কথা কামত আগুৱাই যাব পাৰিম। গতিকে বিশেষত্ব বুজি মানুহ বা গছ লতিকা সকলোকে গুৰুত্ব প্ৰদান কৰাটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে। ক'বতো নোৱাৰি কেতিয়া কোন সময়ত ই বিলুপ্তপ্ৰায় প্ৰজাতিত পৰিণত হয়।